মানে গাড়ীখন সদায় টপ গিয়াৰত চলাবা ফ্ৰী ৰাস্তাত। জামত আমি 1 নম্বৰ 2 নম্বৰত চলাম, কোনোবা সময়ত 1 নম্বৰটো চলাই থাকিব লাগিব, তেতিয়া কথাটো বেলেগ। জামত আগৰ গাড়ীখন গ'লেহে যাব পাৰিম, হয়নে নাই? কিন্তু ফ্ৰী ৰাস্তাত গাড়ীখন সদায় টপ গিয়াৰত চলাব লাগে। কিন্তু আজি আমি প্ৰথম চলাই আছোঁ বা ৰাস্তা অকণমান বেয়া আছে, 5 নম্বৰত ইমান স্পীড যাব নোৱাৰোঁ, কিন্তু পাৰিলে 3লৈকে হ'লেও যাব লাগে। 3 বাৰহে গাড়ীখন সদায় চলাব লাগে। 1 নম্বৰ 2 নম্বৰত চলাই থাকিলে গাড়ীখনৰ কি হ'ব, হিট হৈ যাব গাড়ীখন। আৰু প্লাছ তোমাৰ গাড়ীখনৰ ফিউলটো বেছি খাব। গাড়ীখন চলাবলৈ ৰাফ হৈ থাকিব, ভাল নালাগিব চলাবলৈ। 3 পৰা গাড়ীখন কোমল হৈ যায় চলাবলৈ, কথাটো গম পাইছা? 3ত ভাল লাগিব, 4ত তাতকৈ বেছি ভাল লাগিব, 5 নম্বৰত একদম গাড়ীখন পূৰা ফ্ৰী হৈ যাব। সেইটো কাৰণে সদায় যে নতুন চলাই আছোঁ যদিনো আমি 3 নম্বৰ পৰাহে চলাব লাগে। কাৰণ কিহৰ কাৰণে, গাড়ী ৰাস্তাটো মুকলি হৈ আছে ন। ইয়াতে 2 নম্বৰত চলাই থাকিলে গাড়ীখন চলাবলৈ ভাল নাপাবা, কথাটো গম পাইছা নহয়? কথা হ'ল কি, যেতিয়া গাড়ীখন 1 নম্বৰ 2 নম্বৰত চলি থাকিব, তেতিয়া গাড়ীখন ৰখাব লাগে বা গাড়ীখন আগত শ্ল' কৰিবা, আকৌ যাবাগৈ। তেনেকুৱা মুহূৰ্ততে প্ৰথমতে তুমি ক্লাছ পাত ব্যৱহাৰ কৰি ল'ব লাগিব, তাৰপিছতহে তুমি ব্ৰেক ধৰিব পাৰিবা। 1 নম্বৰ 2 নম্বৰত গাড়ীখন অলৰেডি শ্ল' হৈ থাকে, তেতিয়া যদি তুমি আগতীয়াকৈ ব্ৰেকটো মাৰি দিয়া, গাড়ীখন অকস্মাত ষ্টাৰ্ট বন্ধ হৈ যাব। সেইটো কাৰণে প্ৰথম ক্লাছ পাত দবাই ল'ব লাগিব। ক্লাছ পাত দবাই ল'লে কি হ'ব, ইঞ্জিনটো কণ্ট্ৰল হৈ যাব। ক্লাছ পাতক তুমি ইঞ্জিন ব্ৰেক হিচাপেও ধৰিব পাৰা। মানে ক্লাছ পাত যেতিয়াই দবাবা তেতিয়া ইঞ্জিনটো কণ্ট্ৰল হৈ যাব, হ'ব। আৰু 2 নম্বৰৰ পৰা ওপৰৰ গিয়াৰকেইটাত যেতিয়া চলাবা, 3 নম্বৰ 4 নম্বৰ 5 নম্বৰত যেতিয়া চলাবা, তেতিয়া স্পীড থাকিব গাড়ীখনৰ। তেতিয়া প্ৰথম তুমি ব্ৰেকত ধৰি দিব লাগিব, তাৰপিছতহে যদি দৰকাৰ পৰে ক্লাছ দবাব লাগিব। ক্লাছ দবাবা কেতিয়া দৰকাৰ পৰিব, যেতিয়া তোমাৰ গাড়ীখন 30ত 3 নম্বৰত যেতিয়া চলাই থাকিম, 30 হোৱাৰ লগে লগে 3 নম্বৰ লগাই যেতিয়া চলাই থাকিম, 40লৈকে যাব পাৰিম। মানে 10হে ওপৰলৈ যাব পাৰিম। 30ৰ পৰা 40লৈ 10 হয়, 10 ওপৰলৈ যাব পাৰিম। 10 ওপৰলৈ যোৱাৰ লগে লগে 40ৰ ওপৰলৈ হোৱাৰ লগে লগে 4 নম্বৰলৈ আহিব। ঠিক তেনেদৰে আকৌ তললৈ তুমি 10হে আহিব পাৰিবা। মানে যিটো ঘাটত লগাম তাৰ পৰা 10 ওপৰলৈ 10 তললৈ, অৰ্থাৎ 20লৈকেহে আহিব পাৰিবা। 20ৰ তললৈ আহি গ'লে আকৌ এটা গিয়াৰ তললৈ গুচি আহিব। 10 ওপৰলৈ গ'লে এটা গিয়াৰ বাঢ়ি যাব, 10 তললৈ গ'লে এটা কমি যাব। তেনেকৈ 4 নম্বৰত 40ত 4 নম্বৰ লগাম, তেনেকৈ তাৰ পৰা 10হে ওপৰলৈ যাব পাৰিম, মানে 50লৈকেহে যাব পাৰিম। আৰু তললৈ কিমান আহিব পাৰিম, 10 আহিলে 30হে আহিব পাৰিম। 30ৰ পৰা 50 এই মাজতে গাড়ীখন থাকিব লাগিব, কথাটো গম পাইছানে? এই যদি আমি ব্ৰেক মাৰোঁতে সেই 10টো তললৈ নাহে, অৰ্থাৎ 30ৰ পৰা 20 যদি তললৈ নাহে গাড়ীখন, 20ৰ তললৈ যদি নাহে, ক্লাছ ধৰিব নালাগে, আকৌ যাবগৈ পাৰিবা। যদি আহি যায় ক্লাছ পাত লগতে ধৰি পেলাই ধুনীয়াকৈ গিয়াৰটো চেঞ্জ কৰিলা, আকৌ যাবগৈ পাৰিবা। এই কথাখিনি মনত ৰাখিবা হা। গাড়ীখন চাই চলাব লাগিব। সি ৰখাৰ লগে লগে আমি প্ৰথম ক্লাছ, তাৰপিছত লাহে লাহে ব্ৰেক মাৰিব লাগিব। প্ৰথম ক্লাছ কম দবাইছা, ক্লাছ যেতিয়াই দবাবা তেতিয়া ফুল ক্লাছ দবাবা হা। হাফ ক্লাছ নদবাবা, ফুল ক্লাছ দবাবা। এৰোতেহে লাহে লাহে এৰিবা। জামত আমি ক্লাছতে যাব লাগিব। এতিয়া অলপ ক্লাছ এৰি দিছে, লাহে 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 গৈ আছে গাড়ীখন, আকৌ ৰখাব হৈছে, আকৌ ক্লাছ দবাই দিয়া। এক্সেলেটৰ কম ব্যৱহাৰ হ'ব ইয়াত এতিয়া, কাৰণ এক্সেলেটৰ কৰিবলৈ জেগাই নাই, আগত গাড়ী আছেই, হয়নে? 1 নম্বৰ 2 নম্বৰত আগত ক্লাছডাল দবাই তাৰপিছতহে ব্ৰেক মাৰিব লাগে। সেইটো কাৰণে এতিয়া 2 নম্বৰ যেতিয়া গাড়ীখন 1 নম্বৰত আছে, গতিকে প্ৰথমতে ক্লাছডাল দবাবা, তাৰপিছতহে ব্ৰেক মাৰিবা, নহ'লে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ যাব। আকৌ ক্লাছ দবোৱা, এনেকৈ গৈ থাকিব লাগিব। এতিয়া যদি 5 কিলোমিটাৰ ৰাস্তা এনেকৈয়ে জাম থাকে, এনেকৈয়ে যাবগৈ লাগিব, কথাটো গম পাইছানে? মানে 50%হে ক্লাছটো এৰিব পাৰিবা। 50% এৰাৰ লগে লগে যেতিয়া যাব, সেনেকৈ যাই থাকিবলৈ দিবা। তাতকৈ আৰু বেছি দিলে গাড়ীখন বন্ধ হৈ যাব। বাইটিং পইণ্টটো খুব ভালকৈ চাব লাগিব। যদি সেইটো বস্তুকে বেছি এৰি দিয়ে, গাড়ীখন বন্ধ হৈ যাব বাৰে বাৰে। মানে ক্লাছটো 50%ৰ ওপৰত নেৰিবা, কাৰণ যিহেতু আগত গাড়ী আছে, এৰিব পৰা অৱস্থাত নাই। যদি ফ্ৰী থাকিলেহেঁতেন অলপ কৰি এৰি দিলোঁহেঁতেন, তাৰপিছত এক্সেলেট কৰিলোঁহেঁতেন, গিয়াৰ চেঞ্জ কৰিলোঁহেঁতেন, তেনেকৈ আগবাঢ়ি গৈ থাকিলোঁহেঁতেন। কাৰণ এতিয়া আগবাঢ়িবই পৰা নাই নহয় আমি গাড়ীখন। যদি গেপ পাইছা অকণমান এক্সেলেট কৰি দিবা। এক নম্বৰ গিয়াৰটোত আমি কিমানলৈকে চলাব পাৰোঁ? 20লৈকেহে চলাব পাৰিম। 20 হোৱাৰ লগে লগে 2 নম্বৰলৈ লৈ আহিম, আকৌ 30 হোৱাৰ লগে লগে 3 নম্বৰ, 40 হ'লে 4, 50 হ'লে 5 নম্বৰ। এতিয়া ঠিক তেনেদৰে 30 হৈ গ'ল লগে লগে 3 নম্বৰ। 1 নম্বৰ 2 নম্বৰ ফ্ৰী ৰাস্তাত গাড়ীখন বেছি দূৰলৈকে চলাই থাকিব নালাগে। 1 নম্বৰ লগালা, অলপ গাড়ী যোৱাৰ লগে লগে
20 হ'বই 2 নম্বৰলৈ আনিলা ঠিক তেনেদৰে আকৌ অকণমান পিকআপটো লৈ লোৱাৰ লগে লগে 3 নম্বৰ হ'বই তাৰপিছত 3 নম্বৰ লগাই ল'লা 30 হোৱাৰ লগে লগে তাৰপিছত যদি তুমি ভাবা যে বাকীকেইটা গিয়াৰ লগাব পৰা নহ'লে 30 আৰু 20 আৰু 40ৰ মাজতে গাড়ীখন চলাই থাকিলেই হ'ল 10 তললৈ নাহিলেই হ'ল 30ৰ পৰা 10 ওপৰলৈ নগ'লেই হ'ল এতিয়া আমি প্ৰথম গাড়ীখন ৰখাবলৈ শিকিম অকণমান জামটো ভাগি লওক অকণমান ফ্ৰী পাই লওঁ তাৰপিছত 3 নম্বৰত প্ৰথমতে বেগত ভৰি আহিব যিহেতু আমি এতিয়া গাড়ীখন 3 নম্বৰত আছে হয় প্ৰথম বেগত ভৰি আহিব তাৰপিছতহে ক্লাছত ভৰি আহিব মই যে অথনি কৈছিলোঁ যদি 10 তললৈ নাহে ক্লাছো দবাব নালাগে গিয়াৰো চেঞ্জ কৰিব নালাগে আমি লাহে লাহে ছাইডত ৰখাম ছিগনেল দি লোৱা প্ৰথম লাহেকৈ বেগত ভৰি আনা 20 তললৈ আহিলে এতিয়া ক্লাছ ধৰা হ'ল এনেকৈ ৰখাব লাগিব দেই গাড়ীখনৰ ব্ৰেকটো মাৰোঁতে সাৱধানে মাৰিব লাগে কিহৰ কাৰণে মাৰিব লাগে ব্ৰেকটোতো আমি যদি একেবাৰে দবাই দিওঁ এইখিনিতে গাড়ীখন ৰখি যাব কিন্তু এইখন এতিয়া গাড়ীখন ৰখি গ'লে নহ'ব কিহৰ কাৰণে নহ'ব আমি গাড়ীখন তাত ৰখাম ইয়াৰ পৰাই লাহে লাহে শ্ল' কৰিব লাগিব বা আমি ৰাস্তাটো চাই থাকিব লাগিব কি হৈছে কোনোবা আগলৈ আহিছে নেকি ক'ৰবাত গাড়ী ঘোঁৰা আছে নেকি গাঁত চাত আছে নেকি গাড়ীখন আগৰ পৰাই আমি শ্ল' কৰিব লাগিব অকস্মাত ব্ৰেক মাৰি দিলে গাড়ীখন অকস্মাত ৰখিব কিন্তু পিছত অহা গাড়ীখনেতো গম নাপাব আমি যে ইমান হাৰ্ড ব্ৰেক মাৰিম সেইখন গাড়ী আহি আমাক খুন্দিয়াই দিবহি হয়নে নহয় ইমাৰ্জেঞ্চিত আমি গৈ আছোঁ পটককৈ কোনোবা এটা মানুহ দৌৰি আহিলে বা গাড়ী এখন আহি গ'ল সেই বস্তুটো নহ'বৰ কাৰণে আমি আগৰ পৰা চাই যাব লাগিব যাতে ইমান ইমাৰ্জেঞ্চিত আমি ব্ৰেক মাৰিব নালাগে ইমাৰ্জেঞ্চি ব্ৰেক মাৰিলে গাড়ীখন ৰখিব সেইটো খাটাং কিন্তু পিছতো গাড়ীখনৰ কথা আমি চিন্তা কৰিব লাগিব কাৰণ পিছতে আমাৰ ব্ৰেকতে গাড়ী আছে লগতে হয়নে নাই সেই গাড়ীখনেতো নাভাবিব যে আমি ইমান হাৰ্ড ব্ৰেক মাৰিম অকস্মাত সেইটো কাৰণে ব্ৰেক মাৰোঁতে সাৱধান আৰু চকুকেইটা এনি টাইম ৰাস্তাত চাই থাকিব লাগিব যাতে তেনেকুৱা কণ্ডিশ্যন নাহে নহয় দেই পিছৰ তললৈ গুচি আহিলে তুমি ব্ৰেক মাৰিলা ন সেইটো কাৰণে পিছৰ তললৈ অহাৰ লগে লগে আমি গিয়াৰটো চেঞ্জ কৰি দিলোঁ যদি তুমি গিয়াৰটো চেঞ্জ নকৰি 3 নম্বৰতে যাব বিচাৰিলাহেঁতেন কাৰণ গাড়ীখনৰ স্পীডটো নাই পিছৰ তললৈ গুচি আহিলে তাৰপিছত যদি আমি 3 নম্বৰতে টানি গাড়ীখন আকৌ যাবলৈ বিচাৰোঁ গাড়ীখন ভাইব্ৰেশ্যন হ'ব আৰু গাড়ীখন ৰৈ যাব অকস্মাত ৰৈ যাব তেনেকুৱা হ'বলৈ দিব নালাগে কাৰণ তেনেকুৱা হ'লে গিয়াৰ বক্সটোৱে কষ্ট পাব গাড়ীখনে কষ্ট পাব কথাটো গম পাইছানে হয়তো ক্লাছ পাত অকণমান দবাই কণ্ট্ৰল কৰি দিলে এক্সেলেটৰ দি দিলে গাড়ীখন 3 নম্বৰতো যাবগৈ কিন্তু হ'লেও গাড়ীখনে কষ্ট পাব তেনেকুৱা হ'বলৈ দিব নালাগে সেইটো কাৰণে যদি গাড়ীখনৰ স্পীড কমি গৈছে গিয়াৰ চেঞ্জ কৰিবই লাগিব স্পীড বাঢ়ি গৈছে গিয়াৰ বঢ়াবই লাগিব আমি যদি জোৰ জবজ কৰি পেলাই গাড়ীখন লৈ যাবলৈ বিচাৰোঁ গাড়ীখন বেয়া হৈ যাব ঠিক আছে আজিতো তোমাৰ প্ৰথম দিন ন তুমি আগত কি চলাইছা গাড়ী চলাইছা নেকি অলপ চলপ চলাইছা বাইক চলোৱা আজি প্ৰথম দিন হিচাপে তুমি ভালেই চলাইছা এক্সেলেটৰ ধুনীয়া কণ্ট্ৰল আছে ব্ৰেকৰ কণ্ট্ৰল আছে গিয়াৰ ধুনীয়া চেঞ্জ কৰিছা আৰু ষ্টিৰিঙৰ ধুনীয়া কণ্ট্ৰল আছে জামত প্ৰব্লেম হ'ব মই লাহে লাহে যেতিয়া জামলৈ লৈ যাম তোমাক তেতিয়া জামৰ প্ৰব্লেমখিনি নাইকিয়া হৈ যাব প্ৰথম আমি 2-4 দিন ইয়াতে চলাই কৰি লওঁ ঠিক আছে কেনেকুৱা লাগিছে ভাল লাগিছে নে গাড়ী চলাই মই চেষ্টা কৰিম মোৰ ফালৰ পৰা 100% দিম তুমি 80% দি হ'লেও গাড়ীখন শিকিব পাৰিবা ঠিক আছে আৰু চলোৱাটো যেনেকৈ নহওক কৰামেই গাড়ীখন চলাব পৰা সম্পূৰ্ণ কৰি দিম টেনশ্যন ল'ব নালাগে কিবা যদি অসুবিধা পোৱা ক'বা ডাইৰেক্ট মোকে ক'বা হা মই গাড়ীখন চলাবলৈ আজি চেষ্টা কৰালোঁ প্ৰথম দিন আজি ইমানখিনিয়ে শিকালোঁ ন তাৰপিছত লাহে লাহে মই তোমাক বেলেগ আৰু টেকনিক শিকাই গৈ থাকিম ক'ত কেনেকৈ চলাব লাগে গোটেইখিনি বস্তু শিকাম আজি প্ৰথম দিন ভাল চলাইছা বন্ধুসকল আপোনালোকে যদি মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ এইখন যেতিয়া আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি পেলাই আৰম্ভ কৰিম 1 পিছত 2 পিছত 3 পিছত 4 পিছত 5 এনেকৈ কণ্টিনিউ যাব তুমি এটা গিয়াৰ মাজতে এৰি পেলাই জাপ মাৰি আকৌ আন এটা গিয়াৰলৈ যাবগৈ নোৱাৰিবা 2 পৰা ডাইৰেক্ট 5ত যাব নোৱাৰিবা 2 পৰা ডাইৰেক্ট 4ত যাব নোৱাৰিবা 2 পৰা 3 হ'ব 3 পৰা 4 হ'ব এনেকৈ কণ্টিনিউ কৰিব লাগিব কিন্তু যেতিয়া তুমি গিয়াৰটো ডাউন কৰিবা ডাউন কৰোঁতে স্পীডটোৱে যিটো হ'ব সেইটোৱে হ'ব ঠিক আছে মানে তুমি এতিয়া ধৰিলা 60-70 গাড়ীখন চলাই আছা
তুমি ব্ৰেক কেতিয়া মাৰিবা আগত তেনেকুৱা এটা কিবা এটা বস্তু থাকিব লাগিব তেনেকুৱা কণ্ডিশ্যন আহিব লাগিব তেতিয়াহে গাড়ীখন তুমি ব্ৰেক মাৰিবা যদি ব্ৰেক ছাপ'জ ধৰি ল'লোঁ আগত ডাঙৰ স্পীড ব্ৰেকাৰ এটা আছে আমি 80ত আহি আছিলোঁ টপ গিয়াৰত গাড়ীখন লগাই পেলাই 80ত চলাই আছোঁ তো আগত ডাঙৰ স্পীড ব্ৰেকাৰ এটা আছে তুমি ইয়াৰ পৰাই দেখিবা লাহে 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 যেতিয়া ব্ৰেক মাৰিবা সি আহি পেলাই 20 পাবহি কাৰণ ইমান ডাঙৰ স্পীড ব্ৰেকাৰটো তুমি 20 বা 30ত নিব নোৱাৰা 20 পাবহি লাগিব হয় 20 পোৱাৰ লগে লগে ডাইৰেক্ট 5ৰ পৰা আহি 2 পাবহি কাৰণ 20ত আমি 2ত লগাইছিলোঁ তাতে গম পাইছা আৰু যদি 30ত পাৰ হ'ব পাৰোঁ 30 স্পীড ৰাখিম তেতিয়া ডাইৰেক্ট 3ত হ'ব 5ৰ পৰা ডাঙৰ স্পীড ব্ৰেকাৰ হ'লে গাড়ীখন স্পীড কমি 20 তললৈ আহিব লাগিব গতিকে 2তে লগাই দিলেই হ'ল আৰু প্ৰথম ভৰি কামবিলাক কৰিব লাগে মানে প্ৰথম এক্সেলেটৰ এৰি দিয়া বেগলৈ ভৰি আনা তাৰপিছত যেতিয়াই 10 তললৈ আহি যাব সেই ঘাটটোৰ পৰা তেতিয়াই ধুনীয়াকৈ ক্লাছ পাত দবোৱা তাৰপিছতহে গিয়াৰটো চেঞ্জ কৰিবা প্ৰথম ভৰি কাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কামটো হৈ যাব হাতৰ কামটো গিয়াৰটো চেঞ্জ কৰা প্ৰথমতে গিয়াৰটো চেঞ্জ নকৰিবা সেইটো শেষৰ কাম তাতে গম পাইছানে লগাওঁতে সদায় কণ্টিনিউ লগাবা 1 2 3 4 5 আৰু যেতিয়া গিয়াৰটো ডাউন কৰিবা স্পীডটোৱে যিটো ক'ব সেইটো গিয়াৰতে লাগিব যিকোনো এটা ছাইড লোৱা হয় লেফ্টত লোৱা নহয় ৰাইটত লোৱা